কি কৰিবি তই ভিতৰত অগ্নিগড়ত কি কৰিবি এক কি কম কি নকম কি কৰি আছ তই ইয়াত হা কাৰ লগত আহিছ এবাৰ কথা কবই লাগিব তই উবাল কাৰ হয় কোন তই আশা কৰ তই হেল্ল' গাইজ ইণ্ট্ৰ' কেনেকুৱা লাগিল প্লিজ কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব তো নতুন আহিছে যদি প্লিজ সেইবিলাক কৰি দিব আৰু প্লিজ তেনেহ'লে গাইজ আশা কৰোঁ যে আপোনালোকে ভাল লাগিলে ভিডিঅ'টো পূৰা চাব আৰু কোৱাৰ এটা উচিত বুলি ভাবোঁ মই সেইকাৰণে আপোনালোকে ভিডিঅ'টো পূৰা চাব তেনেহ'লে এটা লাইক তো বন্ধুসকল কেনে আছে আপোনালোকে আশা কৰোঁ ভালে আছে তেনেহ'লে ব'লক আজি আমি বিনা দেৰিকৈ ভিডিঅ'টো আৰম্ভই কৰি পেলালোঁ এতিয়া আপোনালোকে চাই থাকক আৰু ভকতীয়া কৈ থাকোঁতে পাহৰিয়ে পাইছিলোঁ যে আজি আমি গৈ আছোঁ তেজপুৰ গাইজ তেজপুৰত যোৱাৰ কোনো প্লেনিং নাছিলে তো আমাৰ মামাৰ ল'ৰা এজন ওদালগুৰিৰ পৰা আহিছে সেইকাৰণে তেজপুৰখন অলপ দেখাব লৈ গৈছোঁ আৰু লগতে এতিয়া আমি বাইকখন ব্ৰেক ধৰা নাই ব্ৰেকটো ঠিক কৰিলোঁ তাৰপিছত লগ পাই আছোঁ গাইজ এতিয়া আমি আহি পাই গ'লোঁ অগ্নিগড় সেইটো চাওক অগ্নিগড়ৰ গেটখন আৰু লগে লগে ব'লক গাড়ীখনো পাৰ্কিঙত লগাই লওঁ তাৰপিছত জগাটো আনবক্সিং কৰোঁ হেলমেট পিন্ধি চুলিখিনি অৱস্থা আমি এতিয়া অগ্নিগড়ত সোমাম এতিয়া আৰু মোৰ লগত আছে আজি ইফালে আমাৰ বিকি ভাই আৰু সেইফালে সেই চুকত থকাজন আমাৰ বিশ্বজিৎ ভাই আৰু বিশ্বজিৎ ভাইৰ লগতে আমাৰ আছে ইফালে ৰাহুল ভাই আৰু ৰাহুল ভাইৰ দাদা আমাৰ আদি ভাই আৰু এজন আছে আমাৰ ওদালগুৰিৰ পৰা অহা মামাৰ ল'ৰাজন সেইজন পাছত কভাৰ কৰি আছোঁ এতিয়া ঠিক আছে আজি মানে ইহঁতে অগ্নিগড়ত সোমাই হেৰিব এয়া পইচা কালেকশ্যন কৰিয়েই দিলে এয়া আমাৰ আদি ভাই কি কৰিবি তই ভিতৰত অগ্নিগড়ত কি কৰিবি হা তই যে আহিয়ে থাক সদায় ভিতৰত কি কৰিবি তই কি কৰিম বুলি ভাবিছ ভিতৰত এতিয়াই ক'ব লাগিব তই গাইজ এইটো অগ্নিগড়ৰ বাহিৰৰ পৰা ভিউ তো য'ত নেকি আমি বাইক পাৰ্কিং আৰু কাৰ পাৰ্কিং কৰোঁ তাৰ পৰা দেখিবলৈ এনেকুৱা ভিউজটো আৰু তাৰ আগতে আপোনালোকে এটা চিনেমেটিক শ্বট চাই লওক তাৰপাছত মেইন ভিডিঅ'লৈ আহোঁ হ'ল টিকেট হৈ গ'ল আমি এতিয়া ব'ল এণ্ট্ৰি কৰোঁ এটা ব'লক সোমাই যাওঁ আমাৰ আদি ভাই সকলোতকৈ আগত মাইনাকেইজনীৰ পাছে গাইজ ফাইনেলি আমি ইণ্ট্ৰ' হৈ গ'লোঁ অগ্নিগড়ৰ ভিতৰত এতিয়া আমি লাহে লাহেকৈ গৈ আছোঁ আৰু গোটেই জেগাখিনি আপোনালোকক দেখাবলৈ কাৰণে চেষ্টা কৰিম গাইজ অগ্নিগড়ৰ বিষয়ে আজি ইমান জ্ঞান নিদিওঁ যদি জানিবলৈ আপোনালোকে ইচ্ছুক কৰিছে তেনেহ'লে ডিছক্ৰিপশ্যনত এটা লিংক আছে গৈ পেলাই আপোনালোকে চাব পাৰে এজাক গৈ আছোঁ এতিয়া ডাইৰেক্ট চিধা যাওঁ প্ৰথমে ওপৰত উঠিম গাইজ বানৰজাই বনোৱা অগ্নিগড়ৰ সৌন্দৰ্য চাওক আৰু লগতে চাৰিওফালৰ পৰা চৰাই চিৰিকটিৰ মাত আৰু ইফালে নদীৰ মানে ঠাণ্ডা ঠাণ্ডা অলপ বতাহটো আহে আৰু আমাৰ সুমধুৰ ভূপেন হাজৰিকাদেৱৰ গীতবোৰ লগতে আৰু সৌন্দৰ্য আছে আমাৰ মাইনাৰ চুলিখিনি তো মাইনা এনেই ধেমালি এটা কৈ দিলোঁ প্লিজ চাই আছা যদি এটা লাইক চেনেলটোতো ছাবস্ক্ৰাইব কৰিবই লাগিব সেইটো নামানোৱেই মই আৰু এটা মিঠা কমেণ্ট কৰি দিবা ঠিক আছে আৰু আমি এতিয়া সকলোৱে আগুৱাই গৈ আছোঁ এই মেইন পইণ্টলৈ মানে অগ্নিগড়ৰ মেইন ওপৰ ভাগলৈ আমি গৈ আছোঁ এতিয়া এইফালে নাজৰা চাওক আপোনালোকে আৰু এইটো হ'ল আমাৰ অসমৰ কুতুব মিনাৰ অৱস্থিত তেজপুৰত এটাই সেই এডভান্স বহি থাকিলেহি যে ইয়াত কেতিয়া পালেহি আমি গমেই নাপালোঁ ন কোন হয় কোন ইমান এডভান্স তই কাহা চে আবে মই হিন্দী নাজানো ইয়াত অকণমান এতিয়া এই ছাতিৰ তলত
আমি চাহা লৈছোঁ বহি আছোঁ এতিয়া চাকি তলত আমি চবেই আৰু কি ক'ম এই আৰু এইয়া দাদাই কি ধুনীয়ালৈকে কাটিং কৰি চাফা কৰি আছে চেলুট দাদা আপোনালৈ যদি চাই আছে লাইক কৰি দিব আৰু আমিতো ওপৰত যাম ইয়াত ভাই আমাৰ এনেই প্লেনিং নাছিলে ওদালগুৰিৰ পৰা আহিছে চাবৰ কাৰণে তো বহুত মানে ভাল লাগিছে ইমান দূৰৰ পৰা অহাৰ কাৰণে আৰু বিহুৰ শুভেচ্ছা থাকিল এখন আমাৰ নিজৰ হয় না ইয়াত সুমিয়াই দিছোঁ নি আনি গৈ পেলাই ওপৰত গৈ আছোঁ ব্ৰহ্মপুত্ৰ দেখাম এতিয়া ন সেয়া মালিক আহি বহি আছে ইয়াত গাইছ এতিয়া ওপৰৰ পৰা আপোনালোকে নাজাৰা চাওক কি বঢ়িয়া ঠাণ্ডা ঠাণ্ডা বতাহ আৰু মানে গোটেইখিনিয়ে আহি ইয়াত ফিল্ডছটো লৈ আছে অলপ ওপৰৰ পৰা গৰমো পৰিছে আৰু চিনেমেটিক ভিডিঅ'ত দেখাৰ দৰে নহয় এইটো ডাইৰেক্ট ৰ' ফটেজ আপোনালোকে ইয়াত ফিল্ডছটো ল'বলৈ পাৰিব জেগাটো ধুনীয়াকৈ আপোনালোকে চাবলৈ পাৰিব গাইছ এইটো হ'ল অগ্নিগড়ৰ মেইন ভিউ পইণ্ট এতিয়া আমি য'ত আছোঁ একদম ওপৰত আছোঁ আৰু এইফালে আপুনি ঘূৰি ঘূৰি ফিল্ডছটো ল'ব পাৰে ধুনীয়াকৈ আৰু ইফালে আছে আমাৰ টাউনখন ইফালৰ পৰা দেখিব পাৰি আৰু ইফালে আছে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন আৰু এইটোতো এক নম্বৰ ফকটীয়া হয় ইয়াক কি ক'ম কি নক'ম এতিয়া সেইফালে তেজপুৰখন দেখাম তেজপুৰ গাইছ চাওক জুম কৰি কাৰোবাৰ যদি ইয়াত কৰি জুম কোৱালিটি ভাল আছে তেনেহ'লে কোনোবা যদি গাৰ্লফ্ৰেণ্ডৰ ঘৰ আছে এইফালে তেনেহ'লে ইয়াৰ পৰাই লগ দিব পাৰিব আপোনালোকে এনে কৈছোঁ জাষ্ট ধেমালি কৰিছোঁ এইবিলাক কৰিব নাপায় আৰু ইফালে চাওক আমাৰ ব্ৰহ্মপুত্ৰ নদীখন এখন নাজাৰা চাওক ব্ৰহ্মপুত্ৰ এইটো আমাৰ তেজপুৰৰ অগ্নিগড়ৰ মেইন বুৰঞ্জী এইটো তেজপুৰৰ মেইন বুৰঞ্জী কোনোবা কিবা ক'ব বিচাৰিছা ইয়াৰ বিষয়ে মই এটাই কথা ক'ব বিচাৰিছোঁ ইয়াৰ বিষয়লৈ ইয়াত নোসোমাবি ফকটীয়া খালী গাইছ এখনেই আছিল অগ্নিগড় আৰু তেজপুৰত অৱস্থিত আৰু এইখন ওপৰলৈ উঠা বিল্ডিংখন আমি এইটো গাইছ তলত ডাঙৰ ডাঙৰ লাফু আপোনালোকে ঘৰত লৈ যাব পাৰিব বেয়া মাতিছে দেই বকল কি কৰি আছ তই ইয়াত হা কাৰ লগত আহিছ এনে এটা ফকটীয়া কৰিছোঁ জমনি আৰু ন কি কওঁ ফ্ৰী থাকিব লাগে তেনেকৈ ধেমালি গাইছ এতিয়া আমি ৰাওনা লৈছোঁ আৰু লাহে লাহেকৈ ওলাই যাওঁ ইয়াৰ পৰা আৰু চিত্ৰলেখা উদ্যান সোমাব আছে আৰু তাতো এবাৰ সোমাবই তাতো এটা ব্লগ বনাই দিওঁ এতিয়া আমি গৈ আহি পাই গ'লোঁ সেয়া জীৱনত প্ৰথমবাৰ ভগৱান দেখিছা কি মানুহ হয় এইটো আকৌ এবাৰ ক ক'বই লাগিব তই কৈছ না তই কবি নাই তই ক আকৌ এবাৰ ক এইটো অগ্নিগড় পাহাৰৰ শিৱ ওম নমঃ শিৱায় শিৱ বাবা যাতে ইউটিউবত মোৰ মিলিয়নত চব আহে ছাবস্ক্ৰাইবাৰ ভিউজ লাইক কমেণ্ট তামাম মানে এনেকুৱা কৰিব পাৰে প্ৰভু জয় শিৱ বাবা এয়া চব ৰাহুলৰ কাৰণে হৈছে ডাইৰেক্টে কৈ দিম মই তাৰ মুখৰ পৰা জবান জল্দি চলে মোবাইল কাৰ হয় হা মোবাইল কাৰ হয় হয় কোন তই আশা ক'ত তই ক'ত আছ ক'ত আছো বুলি আহিছে ইয়াত চাওঁতে জলত কৰি পৰিছিলোঁ কৰোঁতে গাইছ এনে মজা কৰিলোঁ যিখিনি চিনেমেটিক শ্বট আৰু যিমানখিনি ক'বলৈ পাৰিলোঁ কথা তো সিমানখিনিতে সুখী থাকক তো বেছি সুখী বিচাৰি ল'বি তেনেহ'লে বেলেগত লগ পাম নেক্সট ব্লগত ঠিক আছে এতিয়া আমি অগ্নিগড় বাহিৰ ওলালোঁ তো নেক্সটত কলপাক যাম আমি কলপাকটো আমি তাৰ দৃশ্য দেখাম চাওঁ এটাই ব্লগ বনাওঁ নে না দুটাই ব্লগ বনাওঁ চাওঁ যদি বেছি দীঘল হয় তেতিয়াহ'লে নেক্সট ব্লগত আপলোড কৰি দিম ঠিক আছে গাইছ থেংক ইউ বাই